নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছোঁ মোৰ প্ৰিয় কবি গৌতম প্ৰসাদ বৰুৱাৰ কবিতা বসন্তৰ পিঠিত হাত থৈ। বসন্তৰ পিঠিত হাত থৈ সেইটোনো কোন? মোৰ কাণখন জিনজিনাই যায়, ডিঙিটোৱে হেপ ঢুকিবলৈ ধৰে, বুকুখন দুৰু দুৰুকৈ কঁপে, ভৰিখনে টান মাটি বিচাৰে, ভৰিখনে টান মাটি বিচাৰে। বোকাত লুতুৰি পুতুৰি মোৰ দেহ, কপৌ কেতেকীৰ সুবাসৰ সময়ত কিহৰ ইমান বিকট গোন্ধ? কিবা এটা যেন ক'ৰবাত লাহে লাহে গেলিছে। মোৰ আত্মাৰ ভিতৰৰ পৰা অমৃত বিচৰা প্ৰাণটো ওলাই আহি ভ্ৰমি ফুৰিছে চহৰৰ উদুলি মুদুলি পদূলিত আত্মানুসন্ধানত। কুলি কেতেকীৰ মাতত হঠাৎ যেন ফেঁচাৰ কিৰিলি, টকা গগনা ঢোলৰ চেউত বাৰুদৰ শব্দৰ গুমগুমনি। কি যে বিকট গোন্ধ! চকুৰ সন্মুখত মুধচ উৰোৱা ধুমুহা, দেহটো যেন কঁপি কঁপি থৰ হ'ল। চৈতন্য হেৰুৱাল আগমুহূৰ্ত। তন্দ্ৰা নে অৱচেতনাৰ নৌজাত মোৰ সন্মুখত যেন দেখা পালোঁ এটা বুভুক্ষ ৰাক্ষস থিয় হৈছে সময়ৰ পিঠিত হাত থৈ। এটা বুভুক্ষ ৰাক্ষস থিয় হৈছে সময়ৰ পিঠিত হাত থৈ। সন্মুখত তাৰ আছে পৰি অসম সমাজৰ ক্ষয়িষ্ণু মৃতদেহ গলিত। ত্ৰন্তহীনতাৰ শোকত কাৰনো চকুত বিৰিঙিল তেজ? ৰঙালী বিহুৰ বতৰ, কোনেনো মেলিলে সেইটো দানৱ? ৰঙালী বিহুৰ বতৰ, কোনেনো মেলিলে সেইটো দানৱ? থিয় হৈ আছেহি বসন্তৰ পিঠিত হাত থৈ, থিয় হৈ আছেহি বসন্তৰ পিঠিত হাত থৈ। ধন্যবাদ।